এইটো বিজনেছটো ফ্লপ হ'ব যেনে পাইছোঁ আৰু মোৰ আৰু এতিয়ালৈকেচোন এটাও চাহ খাবলৈ অহাই নাই, কি হ'ব আৰু। খুৰা চাহ একাপ বনাওক, মাথাটো একদম ঘূৰাই আছে, চাহ একাপ খাই দিলেহে ভাল লাগিব। তোৰ বাপেৰৰ ভাইক নেকি মই? মোক খুৰা বুলি মাতিব আহিছ যে, দেখা নাই মই এতিয়াও কিমান ডেকা হৈ আহিছোঁ, মোক দাদা বুলি মাতিবি, বুজি পাইছ? খুৰা বুলি ক'লে ফিলিং এটা আহে, এইবোৰ দাদা চাদা কৈ থাকিলে একো ফিলিং এটা নাহে। ঘৰত চবকে খুৰা বুলিয়ে কওঁ নেকি তই? ঘৰততো মই মামী পাপা বুলি কওঁ, এতিয়া আপোনাক কি মামী পাপা বুলি ক'ম নেকি মই? মামীটোতো ক'ব নোৱাৰোঁ, এই মামীটো ক'লেচোন একেবাৰে আপোনাৰচোন জেণ্ডাৰটোৱে বদলি যাব। তেতিয়াহ'লে পাপা বুলি ক আকৌ। আপোনাক চাহ গৰম কৰিব কৈছোঁ, মাথাটো গৰম নকৰিব, মোৰ এনেই মাথাটো ঘূৰাইছে, চাহ একাপ দিয়ক। অকণমান ৰ, আৰু 3টা মানক আহিব দে, এটা মানুহলৈ মই চাহ নবনাওঁ, এনেই গেছ এবাৰ খৰচ কৰি, অকল এটা মানুহলৈ চাহ বনাম নি? এনেও তই মহাৰজা পিতেক নহয় ন, অকল তোৰ কাৰণে চাহ বনাই দিবলৈ মই। চাহ বনাব নাই আপুনি? অকল এটা মানুহলৈ নবনাওঁ বুলি মই কৈছোঁৱে দেখোন অকল, কি বাৰে বাৰে কৈছে? সাও লাগিব আপোনাৰ, মই সাও দি দিছোঁ, আপোনাৰ দোকান উৰি যাব, ধ্বংস হৈ যাব। ইমান সৰু ল'ৰাটো হৈ ইমান ডাঙৰ কথা কৈছ নে তই? যা আৰু তোৰ লগত 3টা মানুহ বেছি আনিগে যা, তেতিয়াহে মই চাহ বনাম, যা। মোৰ এনেকুৱা লাগিছে দেখোন জ্বলাজুইত ঘিউ ঢালিবলৈহে বাকী আছে আৰু, দুজনৰ মাজত জ্বলাজুইটো জ্বলিয়ে গ'লচোন। ইমান দেৰি ক'ত মই আছিলি ঐ তই? অথনিতো কৈছিলোঁ নাই ব'ল চাহ খাওঁগে বুলি। এই অকণমান ট্ৰেফিক জামত মই ফচি গৈছিলোঁ। তই মানুহ নে গাড়ী বে? ট্ৰেফিক জামত ফচি গৈছিলি যে তই, কি কথা ক'বলৈ আহিছ? মই ট্ৰেফিক জামত ফচা নাই, মই এটাক লিফ্ট খুজিছিলোঁ, সি মোক লিফ্ট দিছিলে, যিখন গাড়ীত মই লিফ্ট লৈ আহিছিলোঁ, সেইখন গাড়ী ট্ৰেফিক জামত ফচিছে অ'। তই কি সেইখন পৰা খোজকাঢ়ি আহিব নোৱাৰিলি? নহয় অ', এই গৰমত তাত AC লগাই থৈছিলে যে গাড়ীখনত, সেইকাৰণে নামিবলৈ মন নগ'লে আৰু। একদম ঠাণ্ডা লাগি গৈছিলে ইমান গৰমখনত, পূৰা ঠাণ্ডাকৈ একদম অৱস্থা কুল কৰি পিনে, মাইণ্ডটো কুল কৰি পিনে আহি আছিলোঁ আৰু। হ'ব, মাইণ্ডটো কুল কৰিলি নহয়, এতিয়া অলপ গৰম কৰি ল। অ' খুৰা, এই চাহ একাপ বনাই দিয়ক আমাৰ দুটালৈ। নবনাও এতিয়া, আৰু এটাক আহিবলৈ দে। চাহ দোকানী হৈ তোৰ ইমান এটিটিউড, মই বুজা নাই। ওচৰে পাঁজৰে অকল এখনেই চাহৰ দোকান আছে যে, সেইটো কাৰণে ইয়াৰ লেভেলটো অলপ বেছি, মই এতিয়া বুজি পাইছোঁ। ভাওটো ইয়াৰ অলপ বেছি, সেইটো কাৰণে এখনেই চাহ দোকানটো, সেইটো কাৰণে ভাওটো অলপ বেছি, তাৰমানে মই বুজি পাইছোঁ কথাটো। ভাওটোতো কুকুৰবোৰে থাকে। সেইটো কেনেকৈ আকৌ? কেলৈ কি কুকুৰবোৰে কেলৈ এনি টাইম ভাও 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 কৰি ঘূৰি নুফুৰে জানো? তেতিয়াহ'লে কুকুৰবোৰেতো ভাও থাকে। তোৰ মাথাটোচোন বহুত চোকাচোন, তোৰ নলেজটোচোন বহুত বেছি আছে ভাই, মানি গৈছোঁ কিন্তু। মোক এতিয়া তহঁতি কুকুৰো বনাই দিলি? আপোনাৰ কামখিনিয়ে এনেকুৱা কুকুৰৰ নিচিনা, সেইটো কাৰণে কুকুৰ বনাইছোঁ। অঁ, মোহন বিকাশ তহঁতি ইয়াতে আছ নি? ক'ত সোমাই লুকাই থাক, তই আজিকালি স্কুল ইমান নাহ যে? নহয় বে দোস্তি, জ্বৰ হৈ গৈছিলে মোৰ, সেইটো কাৰণে অহা নাছিলোঁ এইকেইদিন। জ্বৰনো তোৰ কেনেকৈ হ'ব? আইচক্ৰীম খাইছিলোঁ, আইচক্ৰীম খোৱাৰ পিছতে জ্বৰ হ'ল, জ্বৰটো ভালকৈ ভাল নোহোৱাই হ'ল। আইচক্ৰীম খালে আকৌ চৰ্দিহে লাগে, জ্বৰ হয় জানো? সেইটো জৰুৰী নহয় নহয় যে অকল চৰ্দিয়ে লাগিব, জ্বৰ যে নহ'ব, জ্বৰোতো হ'ব পাৰে। মই আইচক্ৰীম খাওঁতেচোন মোৰ চৰ্দিহে লাগিছিলে, মোৰতো জ্বৰ হোৱা নাই, কি কথা ক'ব লাগিছ তই? সেইবোৰ কথা বাদ দে এতিয়া। হেৰি দাদা চাহ বনাই দিয়কচোন 3 কাপ, বৰ চাহ খাবলৈ মন গৈছে পাই। এতিয়াই বনাই দিছোঁ ভাইটি ৰ'বা। কি হ'ল খুৰা, ইমান দেৰিৰ পৰা যে মই চাহ বনাবলৈ কৈ আছিলোঁ, আপুনিচোন এবাৰো ওচৰলৈ নায়ে যোৱাচোন। এতিয়াচোন ইচোন এবাৰ কওঁতে আপুনি একেবাৰে ঠেং দাঙি ধৰিছে যে চাহ বনাবলৈ, কাহিনীটো কি? সেইজন ল'ৰাই কিমান মৰমত দাদা বুলি কৈছে মোক, সেইকাৰণে মই এবাৰতে বনাবলৈ আহিছোঁ। তই অথনিৰ পৰা খুৰা খুৰা কৰি আছ, মই ইমান বুঢ়া মানুহ নেকি খুৰা খুৰা কৰি থাকিবলৈ? এডাল দুডাল চুলি পকিও গ'ল চাগে, ঠিকনা নাই, এতিয়া চালেই ওলাব। দেখাতে কয় মানুহ কিমান বুঢ়া বুলি, এতিয়া আকৌ সি নিজকে নিজে ডেকা বুলি ক'বলৈ যায়। এইবোৰ কাম নাই আৰু দেই আজিকালি মানুহবিলাকৰ। তই যি ক'লেও তোলৈ চাহ নবনাওৱে মই আজি। কেলৈ নবনাব আপুনি মোলৈ চাহ, কি কাৰণে নবনায় কওকচোন? কেলৈ কি অকল 2টা মানুহলৈহে গাখীৰ আছে, 3টা মানুহলৈ গাখীৰ নাই, সেইটো কাৰণে। তেতিয়াহ'লে প্ৰথমতে কেলৈ নক'লে? মোক শনিবাৰে খুৰা খুৰা কৈ আছিলি যে, সেইটো কাৰণে নক'লোঁ মই। অঁ, গাখীৰখিনি উঠাই থৈছিলোঁ গেছত, গাখীৰখিনি ফাটি গ'লচোন, চাহ বনাওঁ কেনেকৈ এতিয়া মই? চাহ বনাব নোৱাৰিম তহঁতৰ কাৰো কাৰণে, কেলৈ কি গাখীৰখিনি ফাটি গ'ল। ইমান দেৰি আমাৰ টাইম ৱেষ্ট কৰিলে ই, অথনিতে ক'ব নোৱাৰিলি নি? এই ওচৰ পাজৰেতো এইখনেইতো অকল দোকান আছে। লেভেলটো খুৰা বাঢ়ি গৈছে বুজিছনে তহঁতি, ভিটামিন অকণ দিব লাগিছিলে নেকি? এতিয়াই কৈ আছোঁ ৰ।